চাপৰাৰক্ষীৰ সফল অভিযানত জব্দ কাৰ্টনে অবৈধ কফ চিৰাপ আৰু নিষিদ্ধ নিচাজাতীয় টেবলেট। হাতীপোটাৰ এখন ফাৰ্মাচীত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। আটক ফাৰ্মাচীৰ স্বত্বাধিকাৰী আৰু আন দুজন ব্যৱসায়ী। লগতে আটক কৰা হয় AS-17H-1357 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ লগতে এখন ফুটফুটি নাও। জানিব পৰা মতে আটকাধীন ব্যক্তি তিনিজন ক্ৰমে গিয়াছ উদ্দিন, আব্দুল মতলেব আৰু হাছেম আলী। হয়, আজি আমাৰ এটা চিক্ৰেট ইনফৰ্মেশ্যন আছিল। সেই মৰ্মে আমি প্ৰথমে যাই এখন গাড়ীৰ সৈতে নাও দি ইলিগেল টেবলেট আৰু কফ চিৰাপ পালে ছাপ্লাই দিব খোজোতে আমি হাতেলোতে ধৰিছোঁ। সেই মৰ্মে গাড়ীত যোনে লৈ গৈছিল ইয়াক ধৰাৰ লগতে নাৱৰীয়াজনক নাৱৰ সৈতে জব্দ কৰি আমি নাৱৰীয়াজনকো আমি ফ্ৰী হেণ্ড কৰি লৈ আহিছোঁ। আৰু ইয়াৰ ষ্টেটমেণ্ট মতে আমি হালগুচাত যায় হাতীপোটা নামৰ এটা জেগাত তাত এটা ফাৰ্মাচী আছে, ইলিগেল যিজনে ডিল কৰি বিক্ৰী কৰি আছিল এই ফাৰ্মাচীজনকো উঠাইছোঁ আৰু তাৰ লগত যিবিলাক ইলিগেল কফ চিৰাপ আছিল গোটেইকেইটা আমি চিজ কৰিছোঁ। অভাৰঅল তাৰে ভিতৰত টেবলেট 11,520টা, স্পেচ হেণ্ড প্লাছ টেবলেট আৰু 1728টা অনডেক্স টেবলেট বটল আমি ৰিকভাৰ কৰিছোঁ। স্যাৰ, নাৱৰীয়াত কেইজন আটক কৰিছে আৰু ফাৰ্মাচীত কেইজন আটক কৰিছে? হয়, আমি নাৱৰীয়া এজন আৰু যোনে গাড়ীখন লৈ গৈছিল তাত এজন, আমি ফাৰ্মাচিষ্ট, আমি তিনিজনক টোটেল আটক কৰিছোঁ। সিহঁতৰ নামকেইটা হৈছে এজনৰ নাম হাছেম, এজনৰ নাম আব্দুল মতলেব আৰু এজনৰ নাম গিয়াছ। আৰু আমাৰ তদন্ত চলি আছে, আগলৈ কোনে হ'ব পাৰে আমি সেইটো ইনভেষ্টিগেশ্যনত যেতিয়া এনেকুৱা আমি ষ্টেটমেণ্ট লৈ ভালকৈ ক'ম সেইটো। হয়, আপোনালোকে জানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি নিৰ্দেশ মৰ্মে ঠিক তেনেকৈ আমাৰ অসম পুলিচৰ ফালৰ পৰা যিবিলাক আমি এটা ইষ্টিমেট টাৰ্গেট লৈছোঁ সেই মৰ্মে আমি অসমত আমি ড্ৰাগছ বা নিচাজাতীয় বস্তুৰ আমি কেতিয়াও আমি থিতাপি ল'ব নিদিওঁ। আমি গোটেইকেইটা আমি ধ্বংস কৰি দিয়া চেষ্টাৰে আমি গোটেইকেইটা কৰি আছোঁ।